নমস্কাৰ দীপজ্যোতি নাথৰ লিখনিৰে আৰু জ্যোতিপ্ৰসাদ বৰদলৈ আবৃত্তিৰে আপোনালোকৰ মাজলৈ এটি সুন্দৰ কবিতা আগবঢ়াইছোঁ। কবিতাটোৰ শিৰোনাম হৈছে ঐ ছোৱালী। ঐ ছোৱালী, আমি গাঁৱলীয়া গাঁৱৰ বোকা পানী গছকি তুলি বালিৰ লগত উমলি ডাঙৰ হোৱা ল'ৰা। নাজানো শুৱলা ধুনীয়া শব্দ ভাষাৰে সুৰ লগাই মনোলোভা কথা ক'ব। যি ক'ম খোলাখুলি ক'ম, লোকদাগ নাই আমাৰ অন্তৰত। আমি গাঁৱলীয়া এইবাৰ ভোগালীতে গাঁৱলৈ আহিবি। দুই মাঘত ফাকলি পথাৰত বিৰাট গৰু যুঁজ চাবিহি। গাঁৱৰ সমূহ ৰাইজৰ লগত নভোজ খাবলৈ পাবি। গাঁৱৰ নাম শুনি ভয় আকৌ নাখাবি। গাঁও নামৰো বৈশিষ্ট্য আছে। বনৰীয়া পাগল হাতীত টাঙোন মাৰি মৰাৰ বাবে গাঁৱৰ নাম টাঙোন মৰা ৰাখিলে। এই গাঁৱৰ মানুহবোৰ বৰ মৰমীয়া। চহৰত তই গাঁৱৰ সমাজৰ মৰম নাপাবি। চহৰৰ ধনী দয়ালুৰ লগত তই বিয়াত বহিবি, অলংকাৰে জিলিকি থাকিবি। ভেজাল খাদ্য খাই কিমান দিন যাবি ঐ ছোৱালী, গাঁৱলৈকে আহিবি। খেতিয়কৰ ল'ৰা বুলি তই নেহাঁহিবি। খেতি কৰিলেহে বুজিবি কিমান শক্তি। শাওণৰ পথাৰত মুঠি মুঠিকৈ ভুই ৰুবলৈ শিকিবি। আঘোণৰ পথাৰত সোণগুটি বুটলিবি। পুহ মাহত ন-ভাতৰ জুতি পাবি। মাঘত ভোগালী ভেলাঘৰৰ জুইতাপ লবি। কিছুদিন পিছতেই বহাগ পাবিহি। ঘৰে ঘৰে গৈ হুঁচৰি জুৰিবি। নামতি আইৰ পৰা দিহানাম শিকিবি। বৌৰ পৰাও বিয়ানাম জানিবি। পিতাইৰ পৰাও সমাজৰ নীতি নিয়ম পাবি। জোনাক নিশা মুকলি চোতালত ককা আইতাৰ সাধু শুনিবি। কাতিত দুয়ো পথাৰলৈ যাম। সেউজীয়া ধাননিত টেঙাৰ বাকলি পেলাম। লখিমীক আদৰি সন্ধিয়া বন্তিগছি জ্বলাম। ঐ ছোৱালী, এইবাৰ ভোগালীতে আহ। তই বুলি মাতিলে বেয়া হ'লে নাপাবি নিজকে আপোন আপোন যেন লাগে। আমি গাঁৱলীয়া নমস্কাৰ।